নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি গৈ আছোঁ নাৰ্চাই গাঁৱত ককাহঁতৰ ঘৰত। আৰু বহুত বেছি ৰ'দ দিছে আৰু বহুত গৰম হৈছে। এই গৰমকো পাত্তা নিদি আমি ছাতিলৈ ককাহঁতৰ ঘৰত ওলাইছোঁ। মা আৰু মই 3খন দলং পাৰ হৈ আমি এতিয়া পালোহি ককাহঁতৰ ঘৰত। মা আৰু মই যেনেকৈ এই গৰমক গুৰুত্ব নিদিয়াকৈ ছাতিলৈ আহি আছিলোঁ, তেনেদৰে ককায়ো এই গৰমক পাত্তা নিদিয়াকৈ খৰি ফালি আছে। জীয়েক আৰু নাতিনীয়েক আহিছে বুলি ককাৰ মুখত এয়া দূৰৰ পৰাই মিঠা মিঠা হাঁহি মাৰি আছে। আমি অহাৰ বাতৰি পাই আমি আহি পোৱাৰ অকণমান পাছতে আহি পালেহি আমাৰ মামাজী। চাওকচোন মামাক লাজ কৰিছে বোলে। আৰু মাহীয়েকক দেখি ধুনু দৌৰ মাৰি আহিলে। এয়া হৈছে লেটা, আৰু এই লেটাৰী সূতা কাটি তাঁত বৈ কাপোৰ উলিওৱা হয়। এয়া মা নাই আপাদৈ ৰঙা চাপানী খাই এতিয়া লেটা পলু উলিয়াই আছে। এইফালে লেটা পলু উলিয়াই আছে আৰু ভিতৰৰ ফালে আৰু বইল কৰি আছে লেটা পলু। আৰু এয়া বইল কৰি থকা লেটা পলুখিনি উলিয়াই আনি চালনীখনত মেলি লৈছে, ঠাণ্ডা হ'বৰ কাৰণে মেলি দিছে। আৰু এইখিনিও আঁতৰাব লাগে। এতিয়া ময়ো অকণমান আঁতৰাম।